কামত গৈছা ভালে দে তোৰ কিমান পাওঁ মাছ 40 মান পাওঁ ঘৰটো বসিক নকৰা কৰিম ৰে অলপ এই নতুন কৰি কিন্তু মাত্ৰহে দে তোৰে ভাল দে মোৰে তই ক'ত যা চকুতে কি যাওঁ ৰ দে যা দে যা হাও দে কি খবৰ খবৰ ভালে তোৰ আছো দে কিবা কৰি আৰ তইতো কি চাকৰি পৰা আহিলি নেকি আইছো ৰ একমাহ কাৰণে ছুটিত আহিলো এই ঘৰটো এবাৰ বনাম বুলি ভাবলো ৰ ঘৰটো বনাব লাগছা ভালে আৰু কইটো ভাঙা ফুটা ঘৰটোত থাকা তই বোলে জগালি কামত শুনছিলি শুনছিলো ৰ বাদ দিছো কিয় বাদ দিছো আৰু বেলেগ কাম এটাত মাথা মাৰি আছো ৰ ওৰে ভাল দে চাকৰি চাকৰি পইচা তোৰ নিচিনা হ'লে কথাই নাছিল তাকেতো পিছে তোৰ খবৰ কানি কেনে আজিকালি আছো আৰু কিবা কৰি জিন্দা থাকবা লাগে আৰু জিন্দা আছো আৰু ইয়াৰ ধন সম্পত্তি বেছি হৈছে তাকো আজি ইয়াক একলাই পাইছো ইয়াক মাৰি পেলাই ভাল আছে মাৰো ৰ কিৰণ কি হ'লে তোৰ এই এটা কথা ভাবছো ৰ তোৰে হালদাৰ পইচা পইচা হৈছে মই এনে আছো তই ধনী হৈ গৈছা চালাৰ তুই ইমান হেৰি হৈ গলি বাদে তই থাকবা নাংগি আৰু পৃথিৱীত কিরণ ও কিরণ কিরণ তুই বাহির কলিয়া তুই মোক মারছিলি বাহির কলিয়া Hai. Hai. Apa বহুদিন সাদা কাৰণে খাবলৈ এক খোলা বাপা হৈ তাকে মই অকলশৰে হব লগা হৈছে বাপাই কিৰণ আৰু দীপ ক'ত গৈছে ইমান দিন দেউতাক দেখা নাই বাপা মানুহ লৈ নামো লৈছো কিৰণ আহি হৈছে এ কিৰণ কিৰণ শুন কি খবৰ খবৰ আছো ৰ তোৰ আছো বাকী দীপ ক'ত গৈছে তোৰ লগত ইমান এটা লগ সৰুৰ পৰা দীপ নহয় হৈছে তোৰ লগত আজি তাকেতো এটা ঘটনা হলাকে তোক কওঁ তোক বুলি কাকো নকবি কি কওঁ দীপক একদিন মই কিয় এনে কৰিলে সৰুৰ পৰা তোৰ লগ তই গাঁৱৰ মানুহেও জানে তোৰ ভাইৰ নিচিনা আছিল তই সি কিয় এইটো কৰিলি তাকেতো হে মই কি কৰি ফেললো সেইকাৰণে ঘৰত মোৰ অদ্ভুত অদ্ভুত ঘটনা হৈছে আত্মাই দেখালে কিবা শব্দ উঠে মই কালি নিজে দেখছো চাক ৰাতি কি হৈ আছে মোৰ লগত মই কি কৰি ফেললো দেই লগতে মই আৰু ইয়াক মাৰিম নমস্কাৰ বহুতো দিনৰ অন্তৰ পিছত আপোনালোকৰ বাবে আমি MG শৰ্ট ফিল্মে আন এখন ছুটি ছবি লৈ আহিছোঁ যাৰ নাম হৈছে ভয় আপোনালোকক আমি ছুটি ছবি দিব পৰা নাছিলোঁ তাৰ কাৰণ হৈছে পৰীক্ষা সকলোৰে চলি আছে মোৰো হাই ছেকেণ্ডাৰী পৰীক্ষা চলিব 15 তাৰিখৰ পৰা সেইবাবে আপোনালোকক আৰু আমি শৰ্ট ফিল্ম আমি আপোনালোকৰ বাবে এপ্ৰিলৰ পৰা আৰু ভালকৈ শৰ্ট ফিল্ম দিয়া কৰিম তাৰ বাবে এইখন শৰ্ট ফিল্ম আপোনালোকে আঁকোৱালি ল'ব যাৰ নাম হৈছে ভয় যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব আৰু ঘণ্টা বটনটো এখন ভাল পায় পাৰ্ট 2 লৈ আহিম তাৰ বাবে কমেণ্টত জনাব
আৰু আমি যিখন ভয় কৰি আছোঁ তাৰে আমাৰ সহকৰ্মীসকলে বহুতো আমাক মানে সহায় কৰিছে। বিদ্যাসাগৰৰ কেমেৰামেন বহুতো সহায় কৰিছে আমাক, আৰু তাৰ লগত আছে দিব্য আৰু জ্যোতিষ, এই দুজনে বহুত ভাল মানে এক্টিং কৰিছে। তাৰ বাবে এই দুজনক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ। আৰু পাৰ্ট 2 লাগে যদি মোক কমেণ্টত জনাব যে পাৰ্ট 2 লাগে। যদি পাৰ্ট 1খন ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তাকে লৈ ধন্যবাদ।